নমস্কাৰ বন্ধু বান্ধৱীসকল, অমৰ ব্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আৰু কাতি বিহুৰ দেৰিকৈ হ'লেও আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব, যেন মোৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু আজি আমি গৈ আছোঁ দীপজ্যোতি যুৱ সংঘৰ সৌজন্যত এখন ডে নাইট ভলীবল খেল প্ৰতিযোগিতা আৰম্ভ হৈছে। সেই খেলখন চাবলৈ আমি গৈ আছোঁ। চাওক, আজি কাতি বিহুৰ উপলক্ষে কি ধুনীয়াকৈ ৰাস্তাৰ দুয়োকাষে গাঁওবাসীয়ে বন্তি প্ৰজ্বলন কৰিছে। চাওক, ৰাস্তাৰ দুয়োকাষে এক মনোমোহা দৃশ্য। আৰু এই মানুহবোৰ সকলো খেল চাবলৈ গৈ আছে এতিয়া। আৰু অৱশেষত আহি পালোহি একা বেকা ৰাস্তাৰে খেলপথাৰখন। সৌৱা সন্মুখত লাইট জ্বলি আছে, তাতে খেল আৰম্ভ হৈছে। খেল বৰ্তমান আৰম্ভ হ'ল। আমি পোৱা অকণমান দেৰি হ'ল। আহক আমি সকলোৱে আজিৰ এই খেলখন অকণমান উপভোগ কৰোঁ। খেলৰ কেইটামান দৃশ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
আৰু আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পালে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে আৰু মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব আৰু আমি আকৌ এই একা বেকা ৰাস্তাৰে আমাৰ ঘৰলৈ উভতিছোঁ বৰ্তমান নিশা বহুত হৈ গ'ল আৰু ভিডিঅ'টো যোৱাকালি ভিডিঅ' আছিলে মই কালি ৰাতি আহি পোৱা অলপ দেৰি হোৱাৰ বাবে আজি ভিডিঅ'টো আপলোড দিলোঁ ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু মোৰ নেক্সট ভিডিঅ' কি বনাব লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাব ধন্যবাদ